ক্লাছ 9 জেনেৰেল মেথমেটিক্স অনুশীলনী 1.1 এক নম্বৰ প্ৰশ্নটো আছিলে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰ্হিত ব্ৰেকেটৰ ভিতৰত ইয়াত p আৰু q অখণ্ড সংখ্যা আৰু q ইজ নট ইকুৱেল টু 0 মানে q কেতিয়াও শূন্য হ'ব নোৱাৰে মনত ৰাখিবা ব্ৰেকেট বন্ধ প্ৰকাশ কৰিব পাৰিনে উত্তৰটো আছে হয় মানে শূন্যটো পৰিমেয় সংখ্যা হয় ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি যেনে 0/1 0/2 আৰু 0/3 ইয়াত চোৱা হৰবিলাক 0/1 হৰটো আছে 1 পিছত আছে 0/2 হৰটো 2 আৰু 0/3 হৰটো 3 আমাক কৈছিলে যে কিউটো হৰ হয় ইয়াত দেখিছা তোমালোকে p/q তো কিউটো হৰ হয় কিউটো ক'তো শূন্য নাই এনেদৰে আমি লবটো শূন্য হ'লেও আমি লিখিব পাৰিম আৰু ইয়াক প্ৰকাশ কৰিব পাৰিম